KarbiAnglong বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা। হাতীৰ মানুহৰ প্ৰত্যক্ষ সংঘাতৰ ফলত KarbiAnglongত নিহত এগৰাকী মহিলা। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে দুপৰীয়া পাহাৰী জিলাখনৰ দকমকা বন সংমণ্ডলৰ অধীনৰ পূব দিখাৰুদলৈ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হৈছে এগৰাকী মহিলা। নিহত মহিলাগৰাকী উক্ত গাঁওখনৰ বাসিন্দা ৰতন বৰদলৈৰ পত্নী ৩৮ বছৰীয়া সংগীতা তেৰনপি। দুপৰীয়া পতি পত্নীয়ে ঘৰৰ কাষত নৈ পাৰত ইকৰা কাটি থাকোঁতে দুটা বনৰীয়া হাতীৰ আক্ৰমণত সন্মুখীন হয়। হাতীৰ আক্ৰমণত সংগীতা নামৰ মহিলাগৰাকী নিহত হয়। আক্ৰমণৰ পৰা কস্মপি ৰক্ষা পৰে ৰতন বৰদলৈ। KarbiAnglong জিলাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ দকমকা বন বিভাগৰ বিষয়ববীয়া আৰু দকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে দকমকা বন বিভাগৰ অন্তৰ্গত শিলধৰমপুৰ, চেৰাকানি, কামপুৰীয়া গাঁও, চাকুলি গাঁও আদি এলেকাত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকা বুলি জানিব পৰা গৈছে। এই দুখীয়া ঘৰৰ মানুহজনে আৰু তোৰ ইকৰা কাটিব গৈছিলে ঘৰৰ কাৰণে। কাটিব যাওঁতে ইফালৰ পৰা হাতী আহি আছিলে। হাতীটো ছাইডৰ পৰা গৈ থাকোঁতে মানুহজনী নদীৰ কিনাৰত কাটি আহি থাকোঁতে লগ পাওঁতে মানে কি কৰিব, মানুহজনীতো পলাইছিলে। পলাওঁতে হাতীটোৱে গৈ ধৰি মানে মহতিয়াই মাৰিলে আৰু। কেইজন গৈছিলে? তেখেত দুজন আছিলে। তেখেত হাজবেণ্ড আৰু ৱাইফ আছিলে। হাজবেণ্ডটো অলপ কাৰণে পাব লগা আছিলে আৰু হাজবেণ্ডে অলপ কাৰণে মানে ছাইডত পলাই হাৰিলে। ৱাইফক সন্মুখতে পাই মাৰিলে হাতীয়ে মহতিয়াই। মৃত্যুজনৰ নামটো? সংগীতা তেৰনপি।